নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ ৰাতিপুৱা আজি এতিয়া বাজিছে 9:30 আৰু মই ভাবিলোঁ যে আজি শাকেৰে ৰাতিপুৱা ভাত খাওঁ অকল শাক আৰু ভাত তাৰপাছত মই মাক ক'লোঁ আৰু মাৰ কথা মতে কাম গতিকে মায়ে ক'লে যে পুৰা তই তুলি আন আৰু মই বনাম বাৰু মায়ে বনাব তাৰপাছত কথা মতে কাম হৈ গ'ল আৰু মই পুৰা তুলিলোঁ শাক তোলাত পুৰা ব্যস্ত হৈ গ'লোঁ আৰু তাৰপাছত দেউতা আহিলে যে তই আৰু কিমান তুলিবি ময়ো অকণমান তুলি দিওঁ বুলি দেউতা আহি পুৰা হেল্প কৰাত লাগি গ'ল আৰু এয়া হৈছে মাৰ খেতি চাওক শাকৰ খেতি তাৰপাছত ধনিয়া লফা এইবোৰ খেতি কৰিছে আৰু তাৰপাছত তুলিলোঁ কেইপাতমান ধনিয়া আৰু ধুই মিলি পুৰা মাক কাটি কুটি দি দিলোঁ আৰু মায়ে বনালে আৰু ৰাতিপুৱাৰ সাজ আমি পুৰা তৃপ্তিৰে খালোঁ এনেদৰে বেঙেনা ভাজি শাক ভাজি আৰু লগতে গাজৰৰ চাটনি আৰু খাই উঠি পুৰা ল'ৰা দুটাৰ লগত থাকিলোঁ আৰু সিহঁতে পুৰা খেলি আছে আজিৰ মিনি ব্লগ এইখিনিলৈ থেংক ইউ